প্ৰথমতে জাউৰীয়ে জাউৰীয়ে উৰুলি আৰু তাৰ পিছত ৰঙা ফিটা কাটিলে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই। কিন্তু ক'ত কিয় কাটিলে এই ৰঙা ফিটা? মূল কথাটো হ'ল গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চৌহদত অত্যাধুনিক সা সুবিধাযুক্ত এখন কেণ্টিনৰ দ্বাৰ মুকলি কৰিলে বিধায়ক উৎপল বৰাই। গহপুৰৰ বিশিষ্ট সাংবাদিক ভুৱন শইকীয়া আৰু তেওঁৰ পত্নী নিমিষা কোঁৱৰৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে এখন কেণ্টিন। নাম নিমিষা কিটচেন। এই কেণ্টিনত উপলব্ধ হ'ব থলুৱা খাদ্য সম্ভাৰৰ লগতে পেকেটত উপলব্ধ হ'ব থলুৱা জলপান, পিঠা, আচাৰকে ধৰি বিভিন্ন খাদ্য সম্ভাৰ। বিয়া, সবাহ, বাৰ্থডে বা অন্যান্য অনুষ্ঠানত যদি আপোনালোকে থলুৱা খাদ্য জুতি দিব বিচাৰে তেতিয়াহ'লে এই কেণ্টিনত আপোনালোকে যোগাযোগ কৰিব পাৰে। যি আমাৰ গহপুৰ ছাবডিভিজন হস্পিটেল প্ৰিমাইজেজত এখন কেণ্টিন অপেনিং কৰা হৈছে নিমিষা কিটচেন বুলি। সুন্দৰভাৱে পৰিকল্পিতভাৱে এটা কাম কৰিছে। গতিকে এই পৰিকল্পনাৰ ভিতৰত মই ভাবিছোঁ এই কেণ্টিনখন অনাগত দিনত গহপুৰৰ ৰাইজৰ কাৰণে উৎসৰ্গিত হ'ব। অকল হস্পিটেলেই নহয়, গোটেই ৰাইজৰ কাৰণে হ'ব। ভাল সুস্বাদু খাদ্য বনাইছে। আজি অপেনিঙৰ দিন। মই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অনাৰসকলে যি মনত কল্পনা কৰি এই কেণ্টিনখন খুলিছে যাতে পৰম পিতাৰ আশীৰ্বাদ